সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো ৰোল নাম্বাৰ 65 ৰোল নাম্বাৰ 65 নেক্সট 54 বেচ মনত ৰাখিব কি মনত ৰাখিব লাগিব আৰে পানিশমেন্ট কি পানিশমেন্ট কৈ দিয়া এয়া আমাৰ কাঞ্চনজঙ্ঘা মেচ বিহুত এইবাৰ ঘৰত যাব নোৱাৰিলো গতিকে ইয়াতে আৰু যিমান পাৰো অলপ এনজয় কৰি আছো আৰু প্লাবন কিবা কৈ দিয়া কেনেকুৱা লাগিছে ৰাহুলৰ ব্লগবোৰ চাই থাকিব এইবিলাক বাদ দিয়া তুমি দুখ লাগিছে নে সেইটো কোৱা দুখটো থাকিব ঘৰলৈ নাই বহুত দিন ফাৰ্ষ্ট বিহু ঘৰৰ বাহিৰত ইয়েছ সকলোৰে বহুত বেয়া লাগি আছে মোৰো উৰুকা নাপাম আৰু এইবাৰ কালিৰ পৰা ডিউটি আছে ঠিক আছে পাতিব লাগিব উপায় নাই ঠিক আছে শুভেচ্ছা থাকিল সকলোকে ভোগালী বিহুৰ ব্লগ জনালো ধন্যবাদ এনজয় কৰক ধন্যবাদ হকদা হকদা কি খবৰ আমাৰ ধন্যবাদ আমাৰ কাঞ্চনজঙ্ঘা ছুটি নাপায় আমাৰ কাঞ্চনজঙ্ঘা মেচৰ মেইন মানুহ আমাৰ ঘৰৰ ওচৰতে বাৰু ৰামপুৰত ঘৰ মুকালমুৱাৰ কাষত ৰামপুৰ এয়া আমাৰ ৰাজু মাকুলমুৱা জয়সাগৰৰ নাম শুনিছে নাই নমস্কাৰ মাকুলমুৱা জয়সাগৰৰ ইয়াৰো ভিডিঅ' চাই থাকিব ওৱান্স ইন এ ব্লু মুন ভিডিঅ' দিয়ে জয়সাগৰৰ ওচৰতে ঘৰটো আমাৰ ওচৰতে ঘৰ ৰাজু বেয়া লাগিছে নে বেয়া অকণ লাগিছে বিহু বুলি বহুত নাচো এবাৰ একেবাৰে ফুৰি নাই তাতে আৰু আপাৰ আছামৰ মানুহ এটা আছে দুটা আছো দেই আপাৰ আছামৰ গোটেই আপাৰ আছামৰ ৰিপ্ৰেজেণ্ট কৰি আছো নেপাল আমি বাকী লোৱাৰ আছাম চব এইবিলাক বাৰু আপাৰ আছাম লোৱাৰ আছাম ভেদভাৱ কৰি লাভ নাই আমি গোটেই অসমবাসী এয়া পদুম দা নমস্কাৰ সকলোকে আন্তৰিক আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো মেজি জুয়ে যে আপোনালোকৰ জীৱনৰ সকলোবোৰ বেয়া দিনবোৰ নাশ কৰি দিয়ে আৰু আহি থকা দিনকেইটা যাতে ভালকে হয় আৰু গোটেই অসমবাসীকে শুভেচ্ছা দিম আৰু যোনকেইজনে ৰাহুলৰ ভিডিঅ' চাই থাকে যোনে এছআই এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আগন্তুক দিনকেইটা যে তেওঁলোকৰ কাৰণেও ভালেই যায় আৰু তেনেকৈ ৰাহুলৰ ভিডিঅ'বোৰ চাই থাকিব সেয়াই আৰু কি পঢ়িও থাকিব অলপ পঢ়িও থাকিব দিছোঁ আৰু পঢ়িব লাগিব অলপ বুলি নহয় অলপ বেছিকৈ পঢ়িব লাগিব কম্পিটিশ্যন হাই কষ্ট কৰক আপোনালোকে ভাইবা ভিডিঅ'টো সোনকালে দিব লাগিব দিম আমি এতিয়া টাইম নাপাম বাৰু এই সপ্তাহটো আহি থাকে এসপ্তাহ আমাৰ ডিউটি আছে প্ৰেচিডেণ্ট ডিউটি তাকে চাওঁ কেনেকৈ যায় সন্মানীয় ৰাষ্ট্ৰপতি আহিব মেঘালয় কিবা ভিডিঅ'ত দেখাই আপোনালোকে গম পাব গতিকে আমাৰ ডিউটি আছে কালিৰ পৰা ঠিক আছে ধন্যবাদ এয়া দীপ আমাৰ বড়োলেণ্ডৰ মেইন মানুহ ভোগালী বিহু শুভেচ্ছা জনালো সকলোকে বাছ হ'ল আৰু আমি আছো ইয়াতে মেজি জ্বলাইছো আমি মেজি দেখুৱাই উপায় নাই কালি আমাৰ বিহু পতা কথা আছিল কিন্তু আমি অহাকালিৰ পৰা ডিউটিত যাব লাগিব শ্বিলঙত গতিকে আমাৰ একদিন আগতে পাতিব দিছে একদিন আগতে আৰু মেজি জ্বলাব নোৱাৰি না গতিকে আমি কেঞ্চেল কৰি দিলোঁ আৰু উপায় নাই জীৱনে বেয়া পাইছে পিঠা পনা কি পায় খাই থাকক সকলোৱে আমালৈ পঠাই দিব পাৰিলে বেছিকে নাখাব দেই ভাল নহয় এড্ৰেছটো জানে সকলোৱে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি পিঠা খাবলৈ পঠাই দিব কোনোবাই ইচ্ছা কৰে পঠাই দিব পাৰে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমিৰ এড্ৰেছত ধন্যবাদ হিৰক কিবা কৈ দিয়া হিৰক হেপী বিহু হেপী ভোগালী বিহু অসমীয়াত কোৱা ভাই অসমীয়াত কোৱা ভাই প্লিজ নমস্কাৰ এইটো ভিডিঅ' দিব লাগিব নাকাটিবি নমস্কাৰ আমাৰ আছে হাফলঙৰ মেইন মানুহ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছো সমূহ অসমবাসী ৰাইজক চবে ভালকৈ ৰঙালী বিহুটো উদযাপন কৰক মোৰ গৈছে মানে আমাৰ এনেকুৱা ইয়াত কষ্ট হৈছে ন গতিকে গমেই পোৱা নাই কি বিহু মানে উস্তাদে কৈছিলে যিটো ইয়াতে দিমাগ মত লগাও খাব পৰা নাই বৰ দুখ তাৰ আমাৰ লগত আছে মানস কিবা কৈ দিয়া হেপী বিহু এই অসমীয়াত কব বেয়া কথা এইবিলাক অসমীয়াত ক'ব লাগে জীৱন মেইন মানুহ আমাৰ
কোকৰাঝাৰী নমস্কাৰ সকলোকে আমিতো ঘৰৰ পৰা আঁতৰত ভোগালী বিহু উপভোগ কৰি আছো আমাৰ মাজত আমি দুজনী নাচনী আনিছো দুইজনী শিলঙৰ পৰা বেঞ্জো আৰু ফেলি আৰু বিঞ্জু ইহঁতে আমাৰ লগত আজি বিহু নাচিব প্ৰথমতে তেওঁলোকে ইউটিউবত চাই লৈছে কেনেকৈ নাচে এতিয়া আমাৰ লগত তেওঁলোকে নাচিব আহক আপোনালোকে সকলোৱে ভিডিঅ'টো উপভোগ কৰক Video mình lắc sẵn có cái camera nền của mình. Đây là sùng này. জীবন ভিডিঅ' বনাহি মই নাচিম তোমার বাবে ও জানমনি তোমার বাবে ও জানমনি তোমার বাবে